নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল লগতে মোৰ বন্ধু বান্ধৱীসকল আজিৰ এই নতুন খণ্ডটোলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটোত আমি 2018ৰ জেনেৰেল মেথামেটিক্সৰ MCQ কেইটা চাম। এইটো 2018ৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন মই আজি হাতত লৈছোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ সম্পূৰ্ণ সমাধানটো চাবা। যিসকলে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে সেইসকলক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সঠিক সময়ত ন'টিফিকেশ্যন পাই যোৱা। কুৱেশ্যন নম্বৰ 1 এইটোত আছে তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটো নিৰৱধি পৌনঃপুনিক। তো আমি যদি চাওঁ এনেকুৱা ক্ষেত্ৰত আমি সদায় হৰটোকহে লক্ষ্য কৰিব লাগে। প্ৰথমটোৰ হৰ হিচাপ আছে 2³ 5 স্কুৱেৰ, কেৱল 2 আৰু 5 উৎপাদক হিচাপে আছে, গতিকে এইটো নিৰৱধি পৌনঃপুনিক নহ'ব। 2 নম্বৰটোহে আচলতে শুদ্ধ। যিজন ছাত্ৰৰ পৰা মই প্ৰশ্ন কাকতখন আনিছোঁ তেওঁ শুদ্ধ উত্তৰ দিছে, গতিকে তোমালোকে এই ৰাইট চিনটো চাই এইটো শুদ্ধ উত্তৰ বুলি ভাবি নল'বা, এইটোহে শুদ্ধ উত্তৰ হ'ব। কাৰণ ইয়াতে 7⁵ আছে যিটো ওপৰৰ 1 to 9ৰ লগত কেঞ্চেলেশ্যন নহ'ব, অৰ্থাৎ এইটো থাকিয়ে যাব। তো হৰ হিচাপে কেৱল 2 আৰু 5 নাইবা কেৱল 2 নাইবা কেৱল 5 থাকিলেহে সেইটো কি হয়, সাৱধি হয়। যিহেতু ইয়াতে নিৰৱধিটো বিচাৰিছে 80, ইয়াতে কেৱল উৎপাদক 2 আৰু 5 আছে। 1600 ইয়াতো 2 আৰু 5 উৎপাদক হিচাপে থাকিব, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 2ত আমি দেখা পাইছোঁ 96404 এই সংখ্যা দুটাৰ LCM দি আছে 9696 আৰু ঘচাও HCF দি আছে 96 আৰু 404ৰ ঘচাওটো আমাক উলিয়াব দিছে। তো এনেকুৱা ক্ষেত্ৰত আমি সদায় চাওঁ এটা সূত্ৰ আছে, যি দুটা সংখ্যাৰ লসাগু আৰু ঘচাও উলিয়াব দিয়ে সেই সংখ্যা দুটাৰ পূৰণফল আৰু সেই সংখ্যা দুটাৰ ঘচাও আৰু লসাগুৰ পূৰণফল সদায় কি হয়, একেই হয়। অৰ্থাৎ সংখ্যা দুটা যদি A আৰু B হয় আৰু তাৰ ঘচাও আৰু লসাগুৰ পূৰণফল সমান হ'ব। তো আমাক HCFটো উলিয়াব দিছে। সংখ্যা দুটাৰ পূৰণফলক যদি লসাগুৰে হৰণ কৰোঁ তেতিয়াহ'লে ৰিজাল্টটো ওলাই যাব। 96 × 404 ডিভাইডেড বাই 9696। ইয়াতে 96 to 9696ত 101 101 বাৰ আহিব, 101 404ৰ মাজত 4 বাৰ যাব, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 3 t² - 15ৰ শূন্যকেইটাৰ পূৰণফল। তো এনেকুৱা প্ৰশ্ন খুব আহি থাকে। শূন্যকেইটাৰ পূৰণফল অৰ্থাৎ আমি ফৰ্মুলা হিচাপে জানো c/a। ইয়াতে চিৰ মান আছে -15, তো c/a এৰ মান t² আগত 1 আছে, গতিকে c/a -15/a এৰ মান 1, গতিকে ৰিজাল্টটো কি থাকিব, -15 থাকিব। তো ইয়াতো ছাত্ৰজনৰ ভুল হৈছিল উত্তৰটো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 4 x² + px = q। এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব কি চৰ্ত সাপেক্ষে। তো আমি জানো দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হয় b² - 4ac = 0 হ'লে। তো এইটো সমীকৰণৰ b² - 4ac আমি উলিয়াব লাগিব। তো ইয়াতে বিৰ মান আছে p আৰু চিৰ মান আছে q আৰু এৰ মান আছে 1, গতিকে ইয়াৰ b² - 4 হিচাপ এনেকুৱা বিৰ সলনি p², 4ac চিৰ সলনি -q, যিহেতু ইয়াতে কি আছে x² + px, qটো ইফালে গ'লে মাইনাছ হ'ব, গতিকে চিৰ মান আছে -q। এইটো বহুৱাই চালে আমি দেখা পাইছোঁ p² + 4q = 0 হৈছে। এইটোৱে অপশ্যন চিত আছে, গতিকে শুদ্ধ উত্তৰ হ'ব p² + 4q = 0। কুৱেশ্যন নম্বৰ 5 ত্ৰিভুজ ABCৰ A 90 ডিগ্ৰী, AB 7 cm, BC 25 cm, AD যদি BCৰ ওপৰত লম্ব হয় তেনেহ'লে CDৰ দৈৰ্ঘ্য কিমান হ'ব। এই ক্ষেত্ৰত আমি চিত্ৰ আঁকি কথাটো এনেকৈ বুজিব পাৰোঁ। ত্ৰিভুজ ABCৰ AB 7, BC 25 আৰু AD লম্ব দি আছে BC লৈ।
তো পাইথাগোৰাছ ব্যৱহাৰ কৰি আমি এচিৰ মানটো উলিয়াই ল'ব পাৰোঁ প্ৰথমতে AC স্কুৱেৰ ইজ ইকুৱেল টু BC স্কুৱেৰ মাইনাছ AB স্কুৱেৰ তো শেষত যায় কিমান হ'ব 24 হ'ব তো পাইথাগোৰাছৰ মৌলিক যিটো উপপাদ্য এটা ত্ৰিভুজৰ সমকোণৰ পৰা যদি অতিভুজলৈ লম্ব টনা হয় তেনেহ'লে মূল ত্ৰিভুজ আৰু সৰু দুটা ত্ৰিভুজ পৰস্পৰ কি হয় সদৃশ হয় গতিকে এনেকৈ যদি আমি সিকুৱেন্সত সজাই লওঁ ট্ৰায়াঙ্গল ABC ADB CDA প্ৰতিটোৱে কি হ'ব সদৃশ হ'ব তো সদৃশ হ'লে সিহঁতৰ বাহুৰ অনুপাতটো কি হ'ব সমান হ'ব তো যেহেতু আমাৰ CDৰ মানটো লাগে প্ৰথমটো আৰু 3 নম্বৰ ত্ৰিভুজটো যদি আমি লওঁ AC ডিভাইডেড বাই ACৰ অনুৰূপ বাহু আছে CD আৰু ABৰ অনুৰূপ বাহু আছে AD গতিকে AC by CD is equal to AB by AD তো ACৰ মান 24 CDৰ মানটো উলিয়াব লাগে ABৰ মান 7 আৰু ADৰ মান আমি আগত মই এটা ট্ৰিক দিছিলোঁ যেনেকুৱা ক্ষেত্ৰত লম্বৰ মানটো যদি উলিয়াব লাগে তেনেহ'লে আসল ত্ৰিভুজটোৰ লম্ব আৰু ভূমিৰ গুণফলক তাৰ কৰ্ণটোৰে হৰণ কৰিব লাগে গতিকে 24 * 7 ডিভাইডেড বাই 25 168 ডিভাইডেড বাই 25 হ'ব ADৰ মান অৰ্থাৎ প্ৰথম ত্ৰিভুজটোৰ সমকোণৰ পৰা টনা লম্বটোৰ দিক ইয়াতে আমি ADৰ মানটো যদি বহাই দিওঁ 168 ডিভাইডেড বাই 25 এটো বজ্ৰপূৰণ কৰিলে এনেকুৱা হ'ব 7 * CD 24 * 168 by 25 ইয়াৰ পৰা CDৰ মান আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ 24 * 168 ডিভাইডেড বাই 25 * 7 7 to 168 ত 24 বাৰ যাব 24 * 24 576 ডিভাইডেড বাই 25 গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 567 ডিভাইডেড বাই 25 এটো হ'ল CDৰ মান প্ৰেছাৰ প্ৰশ্নটো এনেকুৱা আছে মূল বিন্দু 00 এ বিন্দুটোৱে 10 আৰু -10 বিন্দু সংযোগী ৰেখাক ভাগ কৰা অনুপাতটো আমাক উলিয়াব দিছে তেটো কিছুমানে বিভাজন সূত্ৰ প্ৰয়োগ কৰি উলিয়াব পাৰে যদিও এটো আটাইতকৈ সহজ পদ্ধতি হ'ব এনেকুৱা আমি যদি এনেকৈ ভাবো এটো মূল বিন্দু এটো 10 হ'ব আৰু এটো হ'ব -10 তো দেখা গৈছে এইখিনি দূৰত্ব হৈছে 1 একক এইখিনিৰ দূৰত্ব 1 একক অৰ্থাৎ মূল বিন্দুটো এই দুটা বিন্দুৰ মধ্যবিন্দু হিচাপে আছে গতিকে এতে অনুপাত কিমান হ'ব 1:1 গতিকে এটোই আটাইতকৈ সহজ পদ্ধতি 1:1 হ'ব অপশ্যন ডি টোহে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 7 এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত থকা ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 45 হলে স্তম্ভৰ উচ্চতা কিমান হ'ব এই কোৱেশ্চনটো হুবহু 2018 ৰ মেইন এক্সামত আহিছিল এটো কম্পাৰ্টমেন্টেল এক্সামিনেশ্যন গতিকে ক্ষেত্ৰত মই তেতিয়াই কৈছিলোঁ যদি থিটাৰ মান 45 ডিগ্ৰী হয় তেনেহ'লে লম্ব আৰু ভূমিৰ মান সদায় সমান হ'ব অৰ্থাৎ স্তম্ভৰ উচ্চতাটো হ'ব চাৰ সমান ইয়াতে চা মানে কি বুজাইছে বিন্দুটোৰ পৰা পাদবিন্দুৰ দূৰত্ব উঠন কোণৰ বিন্দুটোৰ পৰা পাদবিন্দুৰ দূৰত্ব অৰ্থাৎ ৰিজাল্ট হ'ব 30 মিটাৰ চিত্ৰ আঁকিলে কথাটো এনেকুৱা হ'ব উঠন কোণ যেতিয়া 45 হয় তেতিয়া স্তম্ভ আৰু এই চাৰ দৈৰ্ঘ্যটো একে হয় গতিকে লম্ব আৰু ভূমি সমান হ'লে স্তম্ভ কিমান হ'ব 30 মিটাৰ হ'ব কোৱেশ্চন নম্বৰ 8 এটা বৃত্তৰ পৰিসীমা 220 সেন্টিমিটাৰ দি আছে বৃত্তস্থ বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল আমি উলিয়াব লাগে তো যিয়ে নহওক এটোৰ প্ৰথমতে ইয়াৰ ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব তো ব্যাসাৰ্ধ যদি আমি উলিয়াও এনেকুৱা হ'ব 2 pi r = 220 আছে ইয়াৰ পৰা আমি r2 এনেকৈ উলিয়াই ল'ব পাৰোঁ r2 35 সেন্টিমিটাৰ হ'ব তোমালোকে ক্যালকুলেশনটো ভালকৈ চাই ল'বা পাইৰ মানটো ইফালে যায় কি হ'ব 720 হ'ব 22 ডিভাইড হ'ব তো 22 110 ত 5 টাইমছ যাব 5 * 7 35 তো বৃত্তটোৰ ব্যাস হ'ব ব্যাসাৰ্ধৰ দুগুণ 70 সেন্টিমিটাৰ তো আমাক বিচাৰিছে বৃত্তস্থ বৰ্গটোৰ কালি অৰ্থাৎ চিত্ৰটো এনেকুৱা আমি আঁকি ল'ব পাৰোঁ এই যেটো বৰ্গ দেখা গৈছে বৃত্তৰ ভিতৰত ইয়াৰ কালিটোহে লাগে ধৰা হল বৃত্তটোৰ বাহু a প্ৰতিটো বাহু a হলে ইয়াতে এটা সমকোণী ত্ৰিভুজ হ'ব তো এটো যদি ভূমি হয় এটো লম্ব হ'ব এটো তাৰ কি হ'ব কৰ্ণ অৰ্থাৎ বৰ্গটোৰ কৰ্ণ হ'ব বৃত্তটোৰ ব্যাসৰ সমান d যদি ব্যাস হয়
আকৌ সেই ডিটোৱে কি হ'ব কৰ্ণ হ'ব তো পাইথাগৰাছ ব্যৱহাৰ কৰিলে এ স্কুৱাৰ প্লাছ এ স্কুৱাৰ লম্ব স্কুৱাৰ যোগ ভূমি স্কুৱাৰ কৰ্ণ স্কুৱাৰ সমান হ'ব এতিয়া এ স্কুৱাৰ প্লাছ টুৱাইছ এ স্কুৱাৰ ইজিকেল টু ডি স্কুৱাৰ এ স্কুৱাৰ মানে ডি স্কুৱাৰ বাই 2 তো এই হ'ল বৰ্গৰ বাহু গতিকে এ স্কুৱাৰ হ'ব কি বৃত্তস্থ বৰ্গটোৰ কালি এ স্কুৱাৰ মানে বৰ্গটোৰ কালি আকৌ ডি স্কুৱাৰ হ'ল বেখৰ বৰ্গ বৃত্তটোৰ বেখ ডি তাৰ বৰ্গ তো আমি এইটোৰ শ্বৰ্ট ট্ৰিক হ'ল যদি কেতিয়াবা বৃত্তস্থ বৰ্গৰ কথা কোৱা থাকে আৰু বৰ্গটোৰ কালি বিচাৰে তেনেহ'লে বৃত্তটোৰ যিটো বেখ হ'ব বেখৰ বৰ্গৰ আধা অৰ্থাৎ বাই 2 এইটোৱে হ'ব বৃত্তস্থ বৰ্গটোৰ কালি গতিকে 17 * 70 ডিভাইডেড বাই 2 2450 সেন্টিমিটাৰ স্কুৱাৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 9 ইয়াতে কৈছে x1 x2 এনেকৈ আপ টু xn এই গোটেইকেইটা ৰাশিৰ মাধ্য অৰ্থাৎ গড় কিমান দি আছে x বাৰ হয় তেনেহ'লে x1 প্লাছ a x2 প্লাছ a এনেকৈ xn প্লাছ a এই ৰাশিকেইটাৰ মাধ্য মানে গড় কিমান হ'ব তো এই ক্ষেত্ৰত আমি কথাটো এনেকৈ বিবেচনা কৰি চাব পাৰোঁ তোমাক দিয়া আছে x1 x2 x3 এনেকৈ xn এই গোটেইকেইটাৰ মাধ্য কিমান x বাৰ অৰ্থাৎ গোটেইকেইটা যোগ কৰি ইয়াতে nটা পদ আছে এনেৰে আমি ডিভাইড কৰিছোঁ এইটো ৰাখি আমাক দিয়া আছে এতিয়া দেখা গৈছে x1 ৰ লগত a x2 ৰ লগতো a x3 ৰ লগতো a xn ৰ লগতো a কি কৰিছে যোগ কৰিছে অৰ্থাৎ প্ৰতিটো পদৰ লগত একেই পদ যোগ কৰি দিয়া হৈছে এই গোটেইখিনিৰ গড় আমি উলিয়াব লাগে যদিও দেখা গৈছে পদ বহুকেইটা কিন্তু আসলতে আমি ভাবি ল'ব লাগিব এইকেইটা এটা গ্ৰুপ x1 ৰ লগত a এটা যোগ কৰাত নতুন এটা সংখ্যা হৈছে x2 ৰ লগতো a যোগ কৰাত নতুন এটা সংখ্যা হৈছে ঠিক তেনেকৈ আকৌ nটা সংখ্যা আমাৰ হাতত থাকিব যেটো n বাৰ কি কৰা হৈছে a যোগ কৰা হৈছে গতিকে এই ক্ষেত্ৰত আমি গড় উলিয়াবলৈ আকৌ কি কৰিব লাগিব n এৰেই হৰণ কৰিব লাগিব তো আমি দেখা পাইছোঁ ইয়াতে এইখিনি যদি আমি যোগ কৰোঁ এনেকৈ x ৰ পৰা n লৈকে যোগ কৰি ডিভাইডেড n কৰিব পাৰোঁ প্লাছ প্ৰতিটোতে যিটো a যোগ কৰা আছে n বাৰ a এনেকৈ n বাৰ nটা a যোগ কৰা হৈছে এইকেইটাৰো গড় কিমান হ'ব nটা সংখ্যা এনেৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এইখিনি মান আমাক দিয়া আছিলে x ৰ পৰা x লৈ n লৈ যিকেইটা সংখ্যাৰ গড় অৰ্থাৎ n এৰে হৰণ কৰিলে x বাৰটো আমাক দিয়া আছে ইয়াতে nটা a আছে গতিকে nটা a যোগ কৰিলে n a হ'ব ডিভাইডেড বাই n কেনসেল হ'ব গতিকে x বাৰ প্লাছ a এইটো হ'ব আমাৰ নতুন গড় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 10 যদি PE is equal to 0.01 তেন্তে ই নহয় অৰ্থাৎ সম্ভাৱিতাৰ ক্ষেত্ৰত ঘটনা এটা হোৱা আৰু নোহোৱাৰ যিটো সম্ভাৱিতা সেইটো মুঠ সম্ভাৱিতা সদায় 1ৰ সমান হয় গতিকে ইয়াতে হোৱাৰ সম্ভাৱিতা আছে 0.01 1ৰ পৰা যদি আমি 0.1 মাইনাছ কৰোঁ তেনেহ'লে 0.99 এইটো হ'ব আমাৰ ৰিজাল্ট 0.99 টো আমাৰ ৰিজাল্ট অপশ্যন বি টোৱে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 1 প্লাছ টেন স্কুৱেৰ ডিভাইডেড বাই 1 প্লাছ কট স্কুৱেৰ মান আমাক নিৰ্ণয় কৰিব দিছে আমি জানো 1 প্লাছ টেন স্কুৱেৰ মানে চেক স্কুৱেৰ আকৌ 1 প্লাছ কট স্কুৱেৰ মানে কচেক স্কুৱেৰ আকৌ জানো চেক স্কুৱেৰ মানে 1 বাই কচ স্কুৱেৰ আৰু কচেক মানে 1 বাই সাইন স্কুৱেৰ এইটো যদি আমি ভগ্নাংকৰ তলত ভগ্নাংক আছে এইটো উল্টাই যাব সাইন স্কুৱেৰটো ওপৰত যাব কচ স্কুৱেৰটো তলত আহি যাব অৰ্থাৎ সাইন স্কুৱেৰ a ডিভাইডেড বাই কচ স্কুৱেৰ a যেটো মানে টেন স্কুৱেৰ a গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টেন স্কুৱেৰ a শেষৰটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 12 4.2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ধাতুৰ গোলক এটা গলাই তাক পুনৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বেলন আকৃতি দিয়া হৈছে তেন্তে বেলনটোৰ উচ্চতা কিমান হ'ব এই ক্ষেত্ৰত আমি চাব লাগিব যে এই ধাতুৰ গোলকটো গলাই তাক বেলন বনোৱা হৈছে অৰ্থাৎ তাত থকা ধাতুৰ পৰিমাণৰ কোনো পৰিৱৰ্তন হোৱা নাই দুইটা ক্ষেত্ৰতে দুইটা বস্তুৰ আয়তন একেই হ'ব গতিকে আমি এই কথাটো এনেকৈ সমাধান কৰিব পাৰোঁ এটো হল গোলক ইয়াৰ ব্যাসাৰ্ধ আছিল 4.2 এই বস্তুটো গলাই পেলাই
বেলন আকৃতি দিয়া হৈছে, যাৰ ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ, ইয়াৰ উচ্চতা কিমান হ'ব। তো দুইটাৰ ক্ষেত্ৰত যেহেতু একেই পদাৰ্থৰে নিৰ্মাণ কৰা হৈছে, গতিকে আয়তন সমান হ'ব। গোলকৰ আয়তন আমি জানো 4/3 পাই আৰ কিউব, বেলনৰ আয়তন পাই আৰ স্কুৱেৰ এইচ। তো দুয়োফালে ইয়াৰ ব্যাসাৰ্ধবোৰ বহুৱাই দিলে এনেকুৱা আমি দেখিবলৈ পাম। তো আমাক লাগে এইচৰ মান, এইচটো যদি ৰাখি দিওঁ 6 স্কুৱেৰ, ইফালে যাই কি হ'ব ডিভাইড হ'ব 4 × 4.2 তিনিবাৰ হ'ব, কিউব আছে, লগতে ডিভাইডেড বাই 3 আছিল আৰু 6 স্কুৱেৰ আহি ডিভাইড হ'ব। তো এইটো যদি আমি হিচাপ নিকাচ কৰি চাওঁ, কটাকটি কৰি চাওঁ, ৰিজাল্ট হ'ব 2.744। এইটো আমি দুটা দশমিকৰ পিছত 2 ঘৰ যদি মান লওঁ তেনেহ'লে 2.742 হ'ব ৰিজাল্ট। এইটো হ'ব এইচৰ মান, ইমান চেণ্টিমিটাৰ। গতিকে এইটো অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই খণ্ডটোত আমি 2018ৰ MCQ কেইটা চালোঁ। তো আশা কৰোঁ তোমালোকে লাভৱান হৈছা। আৰু তোমালোকে মোৰ কমেণ্ট বক্সত অন্য কোন চনৰ কুৱেশ্যনৰ সমাধান দিব লাগে নিশ্চয় ফিডবেকত জনাবা। মই ইয়াৰ পিছত 17, 16, 15ৰ কুৱেশ্যনবিলাক সমাধান দিম। তাৰ উপৰিও তোমালোকৰ যদি অইন কোনোবা চনৰ প্ৰশ্নৰ সমাধান দিব লাগে মই নিশ্চিতভাৱে দিম। মেথামেটিক্সৰ ছিৰিজৰ পিছত মই জেনেৰেল ছায়েন্সৰ ছিৰিজকেইটা তোমালোকলৈ আগবঢ়াম। আশা কৰোঁ আগৰ দৰেই ভিডিঅ'বিলাক ভাল পাই থাকিবা, লাইক আৰু শ্বেয়াৰ কৰিবা। আৰু লগতে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰিপশ্যন কৰা নাই তেওঁলোকে ছাবস্ক্ৰিপশ্যন কৰিবা। লগতে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সময়মতে তোমালোকে ন'টিফিকেশ্যনটো পাই যোৱা। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই আগৰ ভিডিঅ'বিলাকৰ লিংকবিলাক দিম। যিসকলে আগৰ ভিডিঅ'বিলাক চোৱা নাই নিশ্চিতভাৱে এই লিংকত যাই মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰিব। ধন্যবাদ। তোমালোকৰ লেখা পঢ়া ভাল হওক, ভালকৈ কষ্ট কৰি থাকা। এতিয়া পৰীক্ষাৰ বতৰ, পৰীক্ষাৰ সময় আহি গৈছে। আশা কৰোঁ তোমালোকৰ পৰীক্ষাও ভাল হ'ব। ধন্যবাদ।